কি হয় আপনি মোৰ পৰা 2 লাখ টাকা খাইছিতো তোৰ মোৰ পৰা কাম লৈ একো কোনো কি কাম কৰা কি কাম দিছ আপনি কি কাম দিলা ঠিকাদা হ্যাঁ কি বলা জোর জুবর করে মোক ঘৰৰ পৰা মাতি লৈ আহিছে কি আছে এতিয়া ডেস্ক বেঞ্চ বিলোৱা আছে খৈৰাবাৰীত 1 ঘণ্টা সময় আছে তাতে গৈ আছে মই মানুহজনক চিনিয়ে নাপাওঁ মই আচৰিত হৈছো মই মানুহজন চিনি নাপাওঁ তেওঁ সুধিলে হ'ল মই মানুহজন চিনি নাপাওঁ কোনোবাই ৰাজনীতি পঠিয়াইছে বল কোনোবাই ৰাজনীতি কৰিবলৈ পঠিয়াইছে মই মানুহজন চিনি নাপাওঁ আপুনি উভতি ধৰিলে আচলতে কি প্ৰসংগ আছিলে মোৰ চাওক যোৱা বছৰত ইলেকশ্যনৰ সময়ত তেখেতে ৰাতি মোক 2টা বজালৈকে মোক ৰখাই পেলাই সি মোৰ পৰা পইচা লৈছে 2 লাখ টকা সি ক'লে যে মই কাম দিম আপুনি চিন্তা কৰিব নালাগে লগতে আছিলে হেমন্ত ডেকা পানু অধিকাৰী আৰু 2জনমান আছিলে আৰু মই সেইবিলাক পাহৰি গ'লোঁ কিন্তু তেখেতে ক'লে যে কোনো চিন্তা কৰিব নালাগে মইতো আপোনাৰ পৰা 2 লাখ টকা লৈছোঁ মই কাম মই দিম যেতিয়া কাম বিচাৰি যায় কাম নাই কাম নিদিয়ে তেখেতৰ ৰুমতো গ'লোঁ তেতিয়া মোক ক'লে কিহৰ পইচা মই পইচা দিছোঁ নে আপুনি লৈছেনে মোৰ পৰা খুজি পেলাই আজি চিনি নাপাব বুলি ক'লে আপুনি নিজে দিছিলে বিধায়কক মই নিজে হাতে দিছোঁ তেখেতে বিচাৰিছিল মই বিচাৰিছিল মোৰ পৰা 2 লাখ টকা এতিয়া আপোনাৰ পইচাটোতো তেওঁ নিদিয়ে এতিয়া নিদিওঁ বুলি ক'লে হা কি ব্যৱস্থা ল'ব আপুনি এতিয়াতো ব্যৱস্থা কি আছে আৰু এতিয়া ইলেকশ্যন আহিলে এই জাষ্ট আজি হয়তো ডিক্লেয়াৰ দিবই ইলেকশ্যন কিবা এতিয়া তেখেতক হয়তো মই আমাৰ যদি টংলাত আহে তাকতো বুহাৰণ দিয়া পাব যদি দিয়ে BPF-ক আপোনাৰ পইচাটো কিহৰ কাৰণে লৈছিল ইলেকশ্যনৰ মত ইলেকশ্যন সহায় কৰিছিলোঁ সহায় কৰা মানে সি খুজিছিল যে মোক সহায় কৰক ইলেকশ্যনৰ সময়ত ধাৰ হিচাপে লৈছিলে আৰু 2 লাখ টকা কিন্তু তেখেতে কাম দিম বুলি ক'লে আজিলৈকেতো 5 বছৰ হ'লে কাম একোৱেই নিদিয়ে এতিয়া গুচি গ'ল এতিয়া কোৱাৰ লগে লাজ পায় সেইটোৱে